আহা চিৰামুৰি লওক দৈটো আৰু অলপ দিয়ক বিয়াৰ খাবাৰ নমস্কাৰ বন্ধুসকল আজি মই তোমালোকৰ লগত এটা গভীৰ আৰু চিন্তনীয় বিষয় শ্বেয়াৰ কৰিব বিচাৰিছো ধৰ্মীয় অনুষ্ঠানত চিৰামুৰি কিয় দিয়া হয় এইটো কেৱল এটা পুৰণি প্ৰথা নেকি নে ইয়াৰ আঁৰত আছে গহীন জ্ঞান ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে ইয়াতয়ামং গতৰসং পুতি পৰ্যুচিতং যজত অৰ্থাৎ যি খাদ্য পুৰণি ৰস নোহোৱা বা বেয়া হৈ গৈছে সেইবোৰ তামসিক ই আমাৰ শৰীৰত ৰোগ আনে আৰু মনটো অলস কৰি তোলে সেইবাবে পূজা বা ধৰ্মীয় অনুষ্ঠানত সদায় সতেজ পবিত্ৰ খাদ্য ব্যৱহাৰ কৰিব লাগে এতিয়া ভাবা চিৰামুৰি কিয় বাছি লোৱা হৈছিল প্ৰথমে ই ৰান্ধিব নালাগে কেৱল তিয়াই দিলেই হয় মানে সদায় সতেজ দ্বিতীয়তে ই সহজে নষ্ট নহয় গতিকে পবিত্ৰতা বজাই ৰাখিব পৰা যায় তৃতীয়তে ই সহজপাচ্য শৰীৰক গধুৰ নকৰে মনটো সজাগ আৰু শান্ত ৰাখে আৰু সৰ্বশেষে ই এটা সাত্বিক আহাৰ যিয়ে মন পবিত্ৰ কৰে আৰু ভগৱানৰ সেৱাৰ বাবে উপযুক্ত কৰে আগৰ দিনত বিয়াও আছিল এটা ধৰ্মীয় সংস্কাৰ সেইবাবে তাতো চিৰামুৰি দিয়া হৈছিল কিন্তু আজি আমি বহু সময়ত পুৰণি আৰু গধুৰ খাদ্য ব্যৱহাৰ কৰোঁ যিয়ে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰে সঁচা কথা হ'ল আমাৰ পূৰ্বপুৰুষে এইবোৰ দিছিল দৰিদ্ৰতাৰ বাবে নহয় জ্ঞান আৰু পবিত্ৰতাৰ বাবে আহক আমি আকৌ সেই শুদ্ধ পথলৈ ঘূৰি যাওঁ সতেজ সাত্বিক জীৱন বাছি লওঁ ধন্যবাদ